Hello everyone, আজি মই এটা আপোনালোকলৈ নতুন ৰেচিপি বনাবলৈ লৈছো মাছৰ কণী লাও পাতত দি বৰ বনাম আহকচোন মাছৰ কণী লাও পাতত দিনো কেনেকৈ বনাই চাও আৰু মই লাও পাতবোৰ গছৰ পৰা ছিঙি লৈ যাও মাছৰ কণী বৰটো খাইও ভাল লাগিব নহয় জানো মাছৰ কণী বৰ বনাবলৈ মই এখিনি মাছৰ কণী লৈছো এখিনি ধনিয়া পাত লৈছো পিয়াজ খিনি পিচি লৈছো আদা নহৰু পেষ্ট লৈছো আৰু এখিনি লাও পাত লৈছো মই এতিয়া মাছৰ কণীত পিচা পিয়াজ খিনি দি দিছো আদা নহৰু পেষ্ট খিনিও ঢালি দিছো ধনিয়া পাতখিনি দি দিছো এতিয়া মই ইয়াত হালধিখিনি 1 চামুচ হালধি দি দিছো এতিয়া আন্দাজ মতে মই নিমখটো দি দিছো এতিয়া মই সকলোখিনি মিশ্ৰণ মিলাই লৈ লাও পাতত ডিমখিনি দি জাপি যাম লাও পাতখিলা আপোনালোকে কোমল আনিব তেতিয়া ভাল হয় বুঢ়া হলে নিখিজিব या मोर सक बरखिनी बनवा হৈ গল এতিয়া মই গেছত তাৱা পাতি ভাজিম আপোনালোকক দেখাই আছো এতিয়া মই কেৰাহীত অলপ তেল দি বৰবিলাক এটা এটাকে দি যাম এতিয়া মই এটা এটাকে কেৰাহীত বৰবিলাক দি গৈছো এতিয়া মই এটা পিঠি হোৱাৰ পিছত নেক্সট পিঠিটো উল্টাই দিছো গ্যাসটো কমাই থব তেতিয়াহে ভিতৰলৈ কণীবিলাক সিজি যাব Finally, মোৰ মাছৰ বৰ ৰেডি আপোনালোকৰ যদি মোৰ ৰেচিপিটো চাই ভাল লাগিছে লাইক শেয়াৰ কমেন্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু সাইডতে থকা নটিফিকেশন বেলটো অন কৰি দিবলৈ নাপাহৰিব